জামুগুৰিহাটৰ ১ নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে। ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। এই সময়ত আমাৰ সংবাদ মাধ্যম জেবিপি ভাৰতৰ জৰিয়তে লৈছে ব্ৰেকিং নিউজ। জামুগুৰিহাটৰ ১ নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে। ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। এবাৰ জনাইছো, জামুগুৰিহাটৰ ১ নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে। ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। এই সময়ত আমাৰ সংবাদ মাধ্যম জেবিপি ভাৰতৰ জৰিয়তে লৈছে ব্ৰেকিং নিউজ। জামুগুৰিহাটৰ ১ নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে। ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। এবাৰ জনাইছো, জামুগুৰিহাটৰ ১ নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে। ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। এই সময়ত আমাৰ সংবাদ মাধ্যম জেবিপি ভাৰতৰ জৰিয়তে লৈছে ব্ৰেকিং নিউজ। জামুগুৰিহাটৰ ১ নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে। ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। এবাৰ জনাইছো, জামুগুৰিহাটৰ ১ নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে। ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। এই সময়ত আমাৰ সংবাদ মাধ্যম জেবিপি ভাৰতৰ জৰিয়তে লৈছে ব্ৰেকিং নিউজ। জামুগুৰিহাটৰ ১ নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে। ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। এবাৰ জনাইছো, জামুগুৰিহাটৰ ১ নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে। ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। এই সময়ত আমাৰ সংবাদ মাধ্যম জেবিপি ভাৰতৰ জৰিয়তে লৈছে ব্ৰেকিং নিউজ। জামুগুৰিহাটৰ ১ নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে। ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। এবাৰ জনাইছো, জামুগুৰিহাটৰ ১ নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে। ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক।
এই সময়তে আমাৰ সংবাদ মাধ্যম JBP ভাৰতৰ জৰিয়তে লৈছে ব্ৰেকিং নিউজ। জামুগুৰি সদৰ 1 নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে। এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। জামুগুৰি সদৰ 1 নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে। এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। এই সময়তে আমাৰ সংবাদ মাধ্যম JBP ভাৰতৰ জৰিয়তে লৈছে ব্ৰেকিং নিউজ। জামুগুৰি সদৰ 1 নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে। এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। জামুগুৰি সদৰ 1 নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে। এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। এই সময়তে আমাৰ সংবাদ মাধ্যম JBP ভাৰতৰ জৰিয়তে লৈছে ব্ৰেকিং নিউজ। জামুগুৰি সদৰ 1 নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে। এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। জামুগুৰি সদৰ 1 নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে। এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। এই সময়তে আমাৰ সংবাদ মাধ্যম JBP ভাৰতৰ জৰিয়তে লৈছে ব্ৰেকিং নিউজ। জামুগুৰি সদৰ 1 নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে। এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। জামুগুৰি সদৰ 1 নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে। এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। এই সময়তে আমাৰ সংবাদ মাধ্যম JBP ভাৰতৰ জৰিয়তে লৈছে ব্ৰেকিং নিউজ। জামুগুৰি সদৰ 1 নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে। এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। জামুগুৰি সদৰ 1 নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে। এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। এই সময়তে আমাৰ সংবাদ মাধ্যম JBP ভাৰতৰ জৰিয়তে লৈছে ব্ৰেকিং নিউজ। জামুগুৰি সদৰ 1 নং বালিজুৰিত নাবালিকা ধৰ্ষণ। এগৰাকী 11 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগ উঠিছে। এগৰাকী 21 বছৰীয়া যুৱকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযুক্তগৰাকীৰ নাম হৈছে সঞ্জীৱ মুণ্ডা। কিশোৰীগৰাকীক ফুচুলাই নি উৰে ৰাতি ধৰ্ষণ কৰিছিল সঞ্জীৱ মুণ্ডাই। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত সঞ্জীৱ মুণ্ডাক। মই মোৰ ভজি লগে
দোকান যাতে রহি আমি সঙ্গে আইতরি মোর দাদা जिस भी लेकिन घर आसे पगलक मोर दादा घर में पगलक मोर भजियार में कुत्ते रो ओ टानी ओने ले गेले दुकान ओई दिए কি নাম ল'ৰাজনৰ संजीव ক'ত নিছিলে তোমাক बुगड़ी হয় নেকি কি বেয়া কাম কৰিছে তোমাৰ ৰাতি থৈছে নেকি তুমি কেতিয়া আহিলা मैं 7টা বাজি আহিছো ৰাতিপুৱা ঘৰত ক'লা কথাটো ঘরে বললিস ঠিক আছে এটে 5 বাজি মোর ছানা নাই রহে কালি কালি সাঁজে তার সাথে আর 10 বাজি লেগে খুঁজি আহি 11 বাজি সকলো তার পিছা আর খুঁজি রেহে পাইছি মই 4-5 কোনে আনি দিছে চলটো ওই লড়টাই আনি দিছে কি নাম ল'ৰা সঞ্জীব মুন্ডা সঞ্জীৱ মুণ্ডা কোন গাঁও এইটো 1 নং বালিজৰি কি বেয়া কাম কৰিছে নেকি বেয়া কাম কৰিছে সেই লড়টো কোনে ছোৱালীজনীক ছোৱালীয়ে কৈছে পুলিচক পুলিচক দিলো ইয়াক সাজা দিব লাগিব ঠিক আছে এইটো বালিজুৰি পাঁচমুখৰ ওচৰত বালিজুৰি মঙলবৰীয়াৰ ওচৰত এজন সঞ্জীৱ বোলা ল'ৰাই এজনী নাবালিক ছোৱালীক ধৰ্ষণ কৰিছে ৰাতিটো সন্ধিয়া সময়ত ছোৱালীজনী যেতিয়া নিৰুদ্দেশ হৈছে হেৰি মাতৃ পিতৃয়ে যেতিয়া বিচাৰিছে পোৱা নাই ল'ৰা ছোৱালীজনী তেতিয়া সন্দেহজনক হিচাপে এজন ল'ৰাক যেতিয়া সোধা হৈছে তেওঁ মানে সন্ধিয়া ভাগত লৈ গৈছে আৰু ৰাতিপুৱাহে আনি দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিলে ৰাতিপুৱা আনি দিলে ৰাতি তেওঁৰ আন্ধাৰতে ক'ত ৰাখিলে বা ৰাতিপুৱা আনি দিছে যেতিয়া ছোৱালীজনী সোধাত কৈছে যে তেওঁ দুষ্কৰ্ম কৰিছে মানে ৰেপ কৰিছে বুলি গম পোৱা গৈছে গতিকে আমি ততাতয়াকৈ এজনী নাবালিক ছোৱালীৰ ঘটনা পুলিচক ইনফৰ্ম কৰিলোঁ গাঁওৰক্ষী বাহিনীক ইনফৰ্ম কৰিলোঁ গতিকে এতিয়া এই মাত্ৰ পুলিচে আহি পেলাই ল'ৰাজনক কৰায়ত্ব কৰি লৈ গৈছে ল'ৰাটোৰ নাম সঞ্জীৱ মুণ্ডা কোন গাঁও এইটো এইটো বালিজুৰি মঙলবৰীয়া হয় ঠিক আছে